পোনপ্ৰথমে সকলো সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিকসকলক আজিৰ এই পবিত্ৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰথম কাৰ্যসূচী আছিল কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে যে প্ৰতিখন জিলাই জিলাই প্ৰেছ দিৱস উদযাপনৰ কাৰ্যসূচীৰ লগতে প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা আমি বিভিন্ন জিলাত ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ লগে লগে আজি সমজিলা সমিতি বিলাচীপাৰা সমজিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি আমি এইবেলি বিলাচীপাৰাতে কেন্দ্ৰীয় সমিতি আৰু সমজিলা সমিতিয়ে আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আৰু এইখিনিতে আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় সমিতি সমজিলা সমিতিৰ আৰু ধুবুৰী জিলা সমিতিৰ পৰাও আহিছে। এই চেগতে এই আজিৰ সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে। আৰু আমি আৰু এটা আমাৰ যি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আছে সোমবাৰৰ দিনা প্ৰেছ দিৱসৰ যিহেতু আজি সময় খুবেই কম, গতিকে আমি সোমবাৰৰ দিনা আমি প্ৰতিখন জিলাই জিলাই সাংবাদিকসকলৰ বিভিন্ন সমস্যাক লৈ 8 দফীয়া দাবীত এখন এখনকৈ স্মাৰক পত্ৰ আমি দিম। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অসম চৰ পৰিষদৰ তৰফৰ পৰা বিলাচীপাৰা জিলা কমিটিৰ তৰফৰ পৰা আপোনালোকে যে আজিৰ এই সভাখনত আমন্ত্ৰণ কৰি আনিছে ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু খুবেই ভাল লাগিছে যে ইয়াৰ আগত এনেকুৱা প্ৰেছ দিৱসত আমি পোৱা নাছিলোঁ। যি হওক সাংবাদিকসকল সদায় মানুহৰ আক্ৰমণৰ বলি হয়। সেইকাৰণে মই চৰ পৰিষদৰ তৰফৰ পৰা চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যাতে তেখেতৰ নিৰাপত্তাৰ ব্যৱস্থা যাতে দিয়ে, যাতে তেখেতে সুৰক্ষিতভাৱে সংবাদ সংগ্ৰহ কৰিব পাৰে, নিৰ্ভীকভাৱে যাতে সংবাদ মাধ্যমক সংবাদ পৰিৱেশন কৰিব পাৰে, তাৰ বাবে এটা নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰৰ তৰফৰ পৰা।